हाय फ्रेंड्स, मोर चेनेलলৈ আপোনালোকক স্বাগতম। এবাৰ মই লৈ আহিছোঁ অন্য এটা ৰেচিপি কচু ইলিশ মাছৰ মাথা সৈতে ৰন্ধা। ইয়াৰ বাবে মই এয়া কচু লৈ লৈছোঁ। এয়া বাৰীৰ পৰা বুটলি আনি অকণমান ৰ'দত শুকুৱাই লৈছোঁ। অকণমান লেৰেলি গ'লে ভাল হয় বুলি কয় আৰু। এতিয়া ইয়াৰ চুজখিনি ভালদৰে কাটি পেলাই বাছি কুচি ল'ব লাগিব। এই ভিডিঅ'টো কৰা মই অকণমান দিন হ'ল, পিছে দিয়া হোৱা নাছিলে। এয়া কচুখিনি মই কাটি ল'লোঁ, ভালকৈ ধুই মেলি কাটি ল'লোঁ। এতিয়া ইয়াত মছলাৰ ভিতৰত আপোনাৰ এই নহৰু কেইফুটামান লৈছোঁ, আদা অকণমান আৰু কেঁচা জলকীয়া দুটা, শুকান জলকীয়া দুটা, আপোনাৰ এই গোটা জিৰা এচামুচ আৰু গোটা ধনিয়া এচামুচ দিছোঁ। চফ আধা চামুচতকৈ অকণমান কম কেইটামান, আৰু এয়া গৰম মছলা দিছোঁ অকণমান। ইয়াতে অলপমান পানী দি পেলাই এতিয়া মই গ্ৰাইণ্ড কৰি ল'ম। সেয়া মোৰ মছলা পেষ্টখিনি হৈ গ'ল। এতিয়া ইয়াতে ইলিশ মাছৰ মাথাটো নিমখ হালধি সানি লৈছোঁ, আৰু তাৰ লগতে দুপিচ মই থৈ দিছিলোঁ, পিচ দুটা দি দিছোঁ, কাৰণ ইলিশ মাছত ইমান একো নোলায় মাথাত, সেইবাবে পিচ দুটাও দি দিছোঁ। এতিয়া মাছখিনি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া মাছখিনি ফ্ৰাই কৰা মানে এইফালে আপোনাৰ কচু, নিমখ, পানী আৰু অকণমান মচুৰ দাইল দি পেলাই 3-4টা চিটি অহালৈ সিজাই ল'ম। এতিয়া ইয়াত কেৰাহীতে মিঠাতেল অকণমান দি এয়া 5 ফোৰণ দি দিছোঁ আৰু 2 খিলা তেজপাত দি দিছোঁ। তেজপাত দি পেলাই এটা মিডিয়াম চাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈ এয়া অলপ পিঁয়াজটো ভাজিছোঁ। ভাজা অলপ ৰঙচুৱা হোৱালৈকে, বেছি নহয় আৰু অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। আৰু এয়া পিঁয়াজখিনি ভালদৰে ভাজি আছোঁ। এতিয়া ইয়াতে মই সেই মছলা পেষ্টটো যে বনাই থৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। এতিয়া এইখিনি দি পেলাইও ভালকৈ তেল ওলোৱালৈকে ভাজি লৈছোঁ। এতিয়া ইয়াতে মই এটা বিলাহী দি দিছোঁ। বিলাহীতে আপোনাৰ এয়া হালধি আৰু নিমখ অকণমান দি পেলাই ভালকৈ ভাজি ল'ম। এইখিনি অকণমান তেল ওলোৱালৈকে ভাজি ল'ব লাগিব, কেঁচা গোন্ধটো যাতে যায়। আৰু এয়া ভালকৈ ভাজি আছোঁ। এয়া ভজা হৈ গ'ল, অকণমান তেল ওলালে। এতিয়া মই বইল কৰি থকা কচুখিনি ইয়াতে দি দিম। কচু এই দাইল এনেকৈ একেলগে বইল কৰি দিছিলোঁ, তাৰপিছতে ঘুটনি মাৰি পেলাই অকণমান ঠিক কৰি লৈছিলোঁ, আৰু সেইখিনি দেখুওৱা নহ'লে। এয়া কচুখিনি ইয়াত দি পেলাই এয়া লৰাই পেলাই অকণমান উতলিবলৈ দিম। আৰু মোৰ এখন হাতে মোবাইলটো লৈ আছোঁ কাৰণে ভিডিঅ'টো অকণমান হৈ গৈছে, বেয়া নাপাব দেই সেইখিনিৰ কাৰণে। এতিয়া ইয়াতে মাছৰ মাথাটো দি দিছোঁ, অকণমান ভাঙি দিম। আৰু ভাঙি দি পেলাই ইয়াতে সেই মাছৰ পিচ দুটা যে কৰি থৈছিলোঁ সেইকেইটাও ইয়াতে এতিয়া দি দিম। এই মাছৰ পিচখিনি পিছে মই অকণমান ভাঙি দিম, এনেকৈ গোটাকৈ নথওঁ। এতিয়া এই পিচকেইটাও অকণমান ভাঙি দিছোঁ। এয়া বেলেগ মাছৰ মাথা দিও ক'ব পাৰে, মই ইলিশ মাছ লৈছোঁ মানে তাৰ স্মেলটো ভাল লাগে কিবা এটা। এতিয়া মাছৰ পিচ দুটা অলপ ভাঙি দিলোঁ, ভঙাৰ পিছত অকণমান উতলাই দিলোঁ। উতলাৰ পিছত বেছি একো নাই আৰু হৈয়ে গ'ল, আৰু বিশেষ একো নাই। এইখিনি এয়া মোৰ হৈ গ'ল। এতিয়া কচুৰ লগত ইলিশ মাছৰ মাথা